যেটো এপিক নাম্বাৰ আছে এপিক নাম্বাৰটো সাৰ্চ কৰি চাওক যে আপোনালোকৰ ডিলিট হৈছে নেকি যদি ডিলিট হোৱা নাই তেতিয়াহ'লে ক'ত বুকটো গৈছে আপোনাৰ তাত যেতিয়া সাৰ্চ কৰিব তাত সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে পাই যাব আৰু যদি ডিলিট হৈছে তেতিয়াহ'লে প্ৰথম কাম হৈছে আপোনাৰ 15 দিনৰ ভিতৰত আপোনাৰ বিএলও লগত যোগাযোগ কৰি পেলাই ইআৰও অফিচত আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব বা আপোনাৰ ডিস্ট্ৰিক্ট জিলা দণ্ডাধীশত আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব কিন্তু যদি 30 দিনৰ ভিতৰত যদি কৰে আপোনালোকে তেতিয়াহ'লে ডাইৰেক্ট সিও অফিচত আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব এমাহৰ ভিতৰত যদি কৰে এমাহৰ ভিতৰত কৰিলে আপোনালোকে সিও অফিচত কৰিব লাগিব আৰু যদি আপোনালোকৰ বৈধ কাগজ পাতি আছে আপোনালোকৰ যদি আগৰ পৰা ভোটাৰ আছিলে তেতিয়াহ'লে 100% আপোনালোকে সেইখিনি ভোট উঠিব সেইখিনি কোনো কাৰণ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ এইবাৰ চাওক সমষ্টি যি পুনৰ্নিৰ্ধাৰণ হ'ল পুনৰ্নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ কাৰণে কিন্তু এছআইআৰ হ'ল আৰু সেই এছআইআৰ হোৱাৰ পিছত এই ফাইনেল যেটো ভোটাৰ লিষ্ট ওলাব লাগে সেইটো যোৱাকালি ইতিমধ্যে ওলাইছে আৰু যি ভোটাৰ লিষ্ট ইতিমধ্যে ওলাইছে সেই ভোটাৰ লিষ্টত প্ৰায় লাখ লাখ মানুহৰ নাম ইতিমধ্যে কৰ্তন হৈছে গতিকে আপোনালোকৰ নাম কৰ্তন হৈছে নেকি যদি কৰ্তন হৈছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব কেনেদৰে আবেদন কৰিব লাগিব আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম ইতিমধ্যে চাওক যি ইলেকশ্যন অফিচৰ পৰা তাৰ ৰিপৰ্ট ইতিমধ্যে আহি গৈছে প্ৰায় 2,44,000 মানুহৰ নাম ইতিমধ্যে ডিলিট হৈছে সেই মানুহখিনি এতিয়া কেনেদৰে আবেদন কৰিব লাগিব কি কৰিব লাগিব আপোনালোকক এই বিষয়ে সম্পূৰ্ণ ডিটেইলছ জনাম তাৰ পিছত ডিস্ট্ৰিক্ট ওয়াইজ কিমান মানুহৰ নাম ইতিমধ্যে ডিলিট হৈছে যদি আপোনালোকৰ হৈছে তেতিয়াহ'লে আপোনালোকৰ যেটো সুবিধা পাব আবেদন কৰাৰ কাৰণে সেইটো আপোনালোকে কেনেদৰে কৰিব লাগিব আপোনালোকে এই বিষয়ে আপোনালোকক জনাম গতিকে সকলো ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইতিমধ্যে চাওক ইলেকশ্যন অফিচৰ পৰা যেটো নোটিছ ইতিমধ্যে প্ৰেছ যেটো প্ৰেছ নোট যেটো দিলে ইতিমধ্যে এই প্ৰেছ নোটত সম্পূৰ্ণ উল্লেখ আছে যে অসমত কিমান ভোটাৰ আছে কিমান ভোটাৰ নাম ইতিমধ্যে ডিলিট হৈছে এয়া চাওক প্ৰথম যেতিয়া ড্ৰাফট লিষ্ট যেতিয়া ওলাইছিলে ড্ৰাফট লিষ্টত ইতিমধ্যে আপোনাৰ ভোটাৰ আছিলে 2,52,01,624টা যেতিয়া ড্ৰাফট লিষ্ট ওলাইছিলে যেটো প্ৰথম ড্ৰাফট লিষ্ট ওলালে ড্ৰাফট লিষ্ট ওলাৰ পিছত তাৰপিছত ক্লেইম এণ্ড অবজেকশ্যন হ'ল হেয়াৰিং হ'ল বহুত যিখিনি প্ৰব্লেম ক্ৰিয়েট কৰিলে সকলোখিনি হোৱাৰ পিছত ভেৰিফিকেশ্যন হোৱাৰ পিছত এতিয়া ফাইনেল যেটো ভোটাৰ লিষ্ট যোৱাকালি ওলালে এই যোৱাকালি যেটো ভোটাৰ লিষ্ট ওলাইছে এই ভোটাৰ লিষ্টত টোটেল ভোটাৰ হৈছে 2,49,58,139 জন তো ইয়াৰ ভিতৰত চাওক মেল আৰু ফিমেল আছে মেলৰ ভিতৰত চাওক তেতিয়া ড্ৰাফট লিষ্টত আছিলে চাওক 1,25,72,583 গৰাকী আৰু ফিমেল ভোটাৰ্ছ আছিলে 1,26,28,662 গৰাকী আৰু থাৰ্ড জেন্ডাৰ যেটো আছিলে 379 কিন্তু ফাইনেল যেটো ভোটাৰ লিষ্ট যেটো যোৱাকালি ওলালে ইয়াত ওলাইছে 1,24,00,000 যেটো মেল ভোটাৰ্ছ 1,24,82,213 গৰাকী আৰু ফিমেলত আছে 1,24,75,583 গৰাকী আৰু থাৰ্ড জেন্ডাৰত আছে 343 টোটেল ভোটাৰ হৈছে 2,49,58,139 গৰাকী যেতিয়া ড্ৰাফট লিষ্ট ওলালে আৰু যেতিয়া ফাইনেল লিষ্ট ওলালে ইয়াৰ পৰা যদি আপুনি এটা মাইনাস কৰে তেতিয়া টোটেল ভোটাৰ হৈছে 2,43,485 গৰাকী ভোটাৰ ইতিমধ্যে ডিলিট হৈছে যাৰ নাম ইতিমধ্যে আহা নাই কিন্তু ডিস্ট্ৰিক্ট ওয়াইজ যদি আপোনালোকে চাই ডিস্ট্ৰিক্ট ওয়াইজত কিমান মানুহৰ নাম ইতিমধ্যে ডিলিট হৈছে ডিস্ট্ৰিক্ট ওয়াইজ কিমান ভোটাৰ ইতিমধ্যে ডিলিট হৈছে যেটো মই কালেক্ট কৰিব পাৰিছো নগাঁও ডিস্ট্ৰিক্টত চাওক 43,867 ভোটাৰ ইতিমধ্যে ডিলিট হৈছে হোজাইত হৈছে 38,000 তাৰ পিছত বাক্সাত হৈছে আপোনাৰ 6,421 গৰাকী তেতিয়া ঠিক সেইদৰে চাওক কামৰূপ মেট্ৰোত 25,932 গৰাকী শিৱসাগৰত 14,960 ধুবুৰী 21,978 লখিমপুৰ 50,252 তিনিচুকীয়াত 65,744 গৰাকী গোলাঘাটত 57,075টা আৰু বঙাইগাঁৱত 14,348টা আৰু নলবাৰীত 13,142টা আৰু বুকাজান যেটো এলএসি আছে বুকাজান এলএসিত 6,125টা ভোটাৰ ইতিমধ্যে ডিলিট হৈছে এটো হৈছে ডিস্ট্ৰিক্ট ওয়াইজ যেটো ডিস্ট্ৰিক্ট ওয়াইজ যেটো প্ৰেছ মিটত যিবিলাক দিছে আৰু যিবিলাক প্ৰেছ মিটত ওলাইছে এইখিনি কাৰণ ইয়াত 10টা ডিস্ট্ৰিক্টত মই 11টা ডিস্ট্ৰিক্ট ইতিমধ্যে পাইছিলো 11টা ডিস্ট্ৰিক্টৰ বিষয়ে আপোনালোকক জনাইছো
এইখিনি মানুহৰ নাম ইতিমধ্যে ডিলেট হৈছে, কিন্তু ইলেকশ্যন অফিচত কৈছে 2,43,425 গৰাকী, প্ৰায় আপোনালোকে 2,44,000 ধৰক যে এই মানুহখিনিৰ নাম ইতিমধ্যে ডিলেট হৈছে। আৰু যদি ইমানখিনি মানুহৰ নাম যদি ডিলেট হৈছে তে এই মানুহখিনি কি কৰিব লাগিব? ইতিমধ্যে চাওক, ইতিমধ্যে যিটো প্ৰেছ মিট দিলে, প্ৰেছ মিটত ইতিমধ্যে উল্লেখ কৰিছে যে যদি আপোনালোকৰ নাম তেনেকৈ ডিলেট হৈছে, যদি বৈধ ভোটাৰ থকাৰ পিছতো যদি ডিলেট হৈ গৈছে, কাৰণ ইয়াত চাওক যিখিনি মানুহৰ মৃত্যু হৈছে বা ট্ৰেন্সফাৰ হৈছে এই গোটেইখিনি কিন্তু ডিলেট হৈছে, কিন্তু এইখিনি বাদ দি পেলাই যিখিনি বৈধ ভোটাৰ, যিখিনি ভোটাৰ আছিলে, ডাবল ভোটাৰো বাদ দি পেলাই যিখিনি ভোটাৰ অৰিজিনেল ভোটাৰ আছিলে তেওঁলোকৰ নাম যদি ডিলেট হৈছে, তেতিয়াহ'লে আপোনালোকে এটা উজৰ আৰু আপত্তি আপোনালোকে কৰিব লাগিব, আপোনালোকে ক্লেইম কৰিব লাগিব। সেইটো ইতিমধ্যে চাওক প্ৰথম পৰ্যায়ত যিটো 15 দিন আপোনালোকে সময় পাব, এই 15 দিনৰ ভিতৰত আপোনালোকে ক্লেইম কৰিব লাগিব। আৰু সেইটো ক্লেইম আপোনালোকে ইয়াৰত আপোনালোকে কৰিব পাৰে বা ইয়াৰত কৰিব পাৰিব বা ডিষ্ট্ৰিক্টত আপোনালোকে কৰিব লাগিব। আৰু আপোনালোকে এইখিনি কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে BLOৰ লগত যোগাযোগ কৰিব, কাৰণ BLOলৈ ইতিমধ্যে অৰ্ডাৰ আহিছে আৰু BLO কি পৰ্যায়ত তেওঁলোকে কাম কৰিব লাগিব, আৰু বা BLOলৈ যদি অৰ্ডাৰ অহা নাই তেতিয়াহ'লে 2 দিনৰ ভিতৰত হয়তো অৰ্ডাৰ আহি যাব। যদি অৰ্ডাৰ আহে BLOৰ লগত আপোনালোকে অতি সোনকালে যোগাযোগ কৰক। আৰু সেইখিনি আপোনালোকে কেনেদৰে জানিব? আপোনালোকে প্ৰথমতে ভোটাৰ লিষ্টটো ডাউনলোড কৰি পেলাই আপোনাৰ চেক কৰি চাওক আপোনাৰ নাম আছে নাই। আৰু ইয়াত কিছুমান প্ৰব্লেম হৈছে, চাব আপোনাৰ ডিলেট বুলি আপোনালোকৰ যিটো ভোটাৰ লিষ্ট যদি ডাউনলোড কৰে তাত ডিলেট বুলি লিখা থাকিব, কিন্তু তাৰ যিটো ইপিক নাম্বাৰ আছে আপোনালোকে ইপিক নাম্বাৰটোত আপোনালোকে চাৰ্চ কৰি পেলাই চাব, কাৰণ যিটো CI নেট যিটো এপছ আছে বা ভোটাৰ হেল্পলাইন যিটো এপছ আছে আপোনালোকে তাতে আপোনালোকে চাৰ্চ কৰি পেলাই চাব কিবা কাৰণে আপোনালোকৰ ভোটটো ট্ৰেন্সফাৰ হৈ গুচি গৈছে নেকি। কাৰণ ডিলেট হোৱা এনেকুৱা বহুত হাজাৰ ভোটাৰ ইতিমধ্যে পাইছোঁ যিখিনি ভোটাৰ ডিলেট বুলি লিখা আছে, কিন্তু তেওঁ অট'মেটিক ট্ৰেন্সফাৰ হৈ বেলেগত গুচি গৈছে, তাত ভোটটো আছে তেওঁটো কিন্তু ডিলেট হোৱা নাই। গতিকে আপোনালোকৰ যদি তেনেকুৱা হৈছে ডিলেট বুলি দেখা পাইছে, তেতিয়াহ'লে প্ৰথমতে আপোনাৰ যিটো ইপিক নাম্বাৰ আছে ইপিক নাম্বাৰটো চাৰ্চ কৰি চাওক যে আপোনালোকৰ ডিলেট হৈছে নেকি। যদি ডিলেট হোৱা নাই তেতিয়াহ'লে ক'ত ভোটটো গৈছে আপোনাৰ তাত যেতিয়া চাৰ্চ কৰিব তাত সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে পাই যাব। আৰু যদি ডিলেট হৈছে তেতিয়াহ'লে প্ৰথম কাম হৈছে আপোনাৰ 15 দিনৰ ভিতৰত আপোনাৰ BLOৰ লগত যোগাযোগ কৰি পেলাই ERO অফিচত আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব, বা আপোনাৰ ডিষ্ট্ৰিক্ট জিলা দণ্ডাধীশত আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। কিন্তু যদি 30 দিনৰ ভিতৰত যদি কৰে আপোনালোকে তেতিয়াহ'লে ডাইৰেক্ট CO অফিচত আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব। এমাহৰ ভিতৰত যদি কৰে, এমাহৰ ভিতৰত কৰিলে আপোনালোকে CO অফিচত কৰিব লাগিব। আৰু যদি আপোনালোকৰ বৈধ কাগজ পাতি আছে, আপোনালোকে যদি আগৰ পৰা ভোটাৰ আছিলে, তেতিয়াহ'লে 100% আপোনালোকে সেইখিনি ভোট উঠিব, সেইখিনি কোনো কাৰণতে ডিলেট কৰিব নোৱাৰে। গতিকে আপোনালোকৰ যদি তেনেকুৱা হৈছে আপোনালোকৰ কোনো টেনশ্যন ল'ব নালাগে, কাৰণ যদি কিবা কাৰণে ডিলেট হৈছে তেতিয়াহ'লে আপোনালোকে সোনকালে যোগাযোগ কৰি পেলাই BLOৰ লগত যোগাযোগ কৰক, কৰি পেলাই বাকী যি প্ৰচেছটো আছে আপোনাৰ জিলাৰ দণ্ডাধীশৰ পৰা হওক, ERO হওক বা CO অফিচত আপোনালোকে সেইখিনি এপ্লিকেশ্যন দিবলৈ ব্যৱস্থা কৰক, বা আপোনালোকে যিখিনি ডকুমেণ্টছ পাতি বিচাৰে আপোনালোকে সেইখিনি দিবলৈ যত্ন কৰক, যাতে আপোনাৰ ভোটটো আহি যায়। আৰু যদি ভোটটো আহি যায় তেতিয়াহ'লে যিটো নিৰ্বাচন হ'ব, যিটো ইলেকশ্যন হ'ব, সেই ইলেকশ্যনতো কিন্তু আপোনালোকে ভোট দিব পাৰিব। ইতিমধ্যে এই বিষয়ে কিন্তু প্ৰেছ মিটত ইতিমধ্যে চিফ ইলেক্টৰলৈ ইতিমধ্যে এইবিলাক আপোনাক জনাই আছে, বা নিৰ্বাচনী বিষয়ে ইতিমধ্যে আপোনালোক প্ৰেছ মিটত সেইবিলাক জনাই আছে। আৰু সেইখিনি আপোনালোকে যদি প্ৰেছ মিটবিলাক চাই তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব। ইয়াৰ বাহিৰেও যদি আপোনালোকৰ কিবা প্ৰব্লেম পায় তেতিয়াহ'লে আপুনি ভিডিঅ'ত কমেণ্ট কৰিব, মই আপোনাৰ নেক্সট ভিডিঅ'ত আপোনাক সেইখিনি ছল্ভ কৰিবলৈ মই যত্ন কৰিম।